হেল্ল' এভৰিৱান, অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি স্পেচিয়েলভাৱে আলোচনা কৰিম নেৰেশ্যনৰ ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্সৰ পৰা কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰা হয়, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰা হয়, ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কেনেকৈ কৰা হয়, আৰু এইখিনি বিভিন্ন উইথাউট এক্সাম্পলৰ সৈতে এক্সামত অহা কুৱেশ্যনৰ সৈতে আলোচনা কৰিম, যিখিনি ষ্টুডেণ্টৰ কাৰণে যথেষ্ট উপকৃত হ'ব। এই ভিডিঅ'টো স্পেচিয়েলভাৱে ইংৰাজী শিকা প্ৰতিজন ব্যক্তিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইয়াৰ বাহিৰে বিভিন্ন এক্সামত অহা কুৱেশ্যন আলোচনা কৰা হৈছে, গতিকে ক্লাছ 10 আৰু 12ৰ কাৰণে যথেষ্ট উপকৃত হ'ব। ইয়াৰ বাহিৰে নেৰেশ্যন শিকাৰ আগ্ৰহী বিভিন্ন এণ্ট্ৰেন্স এক্সাম, বিভিন্ন কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতে নেৰেশ্যন যিহেতু আহে এক্সামত, গতিকে এই ভিডিঅ'টো যথেষ্ট উপকৃত হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু ৰিকুৱেষ্ট কৰিছোঁ, যে কোনোবাই এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহো পলম নকৰি আমি মেইন টপিকছৰ মাজতে সোমাই যোৱাৰ চেষ্টা কৰোঁ। আমাৰ আজিৰ আলোচ্য বিষয় হৈছে ইণ্টাৰগেটিভ চেণ্টেন্সনো কি, এই সম্পৰ্কে আমি প্ৰথমতে জানি লওঁ। ইণ্টাৰগেটিভ হৈছে কুৱেশ্যন, মানে অৰ্থাৎ প্ৰশ্নবোধক বাক্য। চেণ্টেন্স মিনছ হৈছে বাক্য, ইণ্টাৰগেটিভ মানে কুৱেশ্যন। কিছুমান WH কুৱেশ্যন হয়, WHৰ ক্ষেত্ৰতে যিবিলাক হয়, হয়াৰ, হোম ইত্যাদি, আৰু ইয়েছ ন কিছুমান হৈছে ডাইৰেক্টলি আমি ইয়েছ ন হিচাপে কেন ইউ হেল্প মি, যেনেকৈ কুৱেশ্যন আছে যিবিলাক আমি ইয়েছ ন হিচাপে আনচাৰ দিব পাৰোঁ এনেকুৱা, আৰু কিছুমান হৈছে WH কুৱেশ্যন হিচাপে যেনেকুৱা আৰ্হিত। গতিকে এইবিলাক সহজ অৰ্থত আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰতে ইনক্লুড কৰি লওঁ। সহজ একটা বাক্যত আমি কুৱেশ্যন মাৰ্ক থকা বাক্যত, অৰ্থাৎ কুৱেশ্যন প্ৰশ্ন কৰা যিখিনি আছে সেইখিনিক আমি ডাইৰেক্টলি সহজ অৰ্থত ইণ্টাৰগেটিভ চেণ্টেন্সৰ মাজত সোমাই লওঁ। এতিয়া আমি হৈছোঁ ইণ্টাৰগেটিভ চেণ্টেন্সৰ বেচিক ৰুল বা সাধাৰণ নিয়ম কি, ইয়াৰ পিছত নিয়মখিনি জনাৰ পিছতে আমি আনচাৰ কৰিম। ৰুল নং 1, ইণ্টাৰগেটিভ চেণ্টেন্সৰ ৰিপৰ্টিং যিটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ যিটো হৈছে ৰিপৰ্টিং ভাৰ্বটো আস্ক, ইনকুয়াৰ, যিটো ডিমাণ্ড, ৱান্ট টু ন', ৱাণ্ডাৰ আদিলৈ পৰিৱৰ্তন কৰা হয়। অৰ্থাৎ যিটো হৈছে ৰিপৰ্টিং ভাৰ্বটো আমি কি কোনোবা সময়ত আস্ক হ'ব, বেছিক ক্ষেত্ৰতে আস্ক ব্যৱহাৰ কৰা হয়, কোনোবা সময়ত ৱাণ্ডাৰ, কোনোবা সময়ত ৱান্ট টু ন' আদিলৈ পৰিৱৰ্তন কৰা হয়। আৰু কমা ইনভাইটেড কমাৰ ঠাইতে আমি কি বহুৱাওঁ, সকলো সময়ত মনত ৰাখিব, কমা ইনভাইটেড কমাৰ ঠাইতে আমি ইফ বহুৱাব লাগিব। এইটো হৈছে প্ৰথম ৰুল। এতিয়া হৈছে এই ৰুলটো আমি এপ্লাই কৰোঁ এটা এক্সাম্পলৰ সৈতে। প্ৰথম হৈছে এক্সাম্পল, হি ছেইড টু মি, সি মোক কৈছিল, ডু ইউ হেয়াৰ মি, তুমি শুনানে, মানে মোক মানে মোৰ বিষয়ে শুনানে, জানানে ইত্যাদি আৰম্ভ কৰি। এতিয়া প্ৰথমটো আমি লৈছোঁ কুৱেশ্যন মাৰ্ক আছে, গতিকে আমি গম পাইছোঁ এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়। আমি আনচাৰ কেনেকৈ কৰিম, হি ছেইডৰ ঠাইতে আমি বহুৱাইছোঁ কি, ছেইডটোৰ ঠাইতে বহুৱাইছোঁ আমি আস্ক, আৰু কাক কৈছিল মি, কমা ইনভাৰ্টেড ঠাইতে আমি বহুৱাইছোঁ ইফ, কাক কৈছিল ডু ইউ, ইউৰ ঠাইতে আমি বহুৱাইছোঁ আই, কাৰণ মিক কৈছিল আমাক, গতিকে আমি ইয়াতে বহুৱাইছোঁ আই। আৰু ইয়াতে আছে প্ৰেজেণ্ট ইনডিফিনিট, গতিকে থাকিলে পাষ্ট ইনডিফিনিট টেন্স হ'ব, গতিকে হেয়াৰৰ পাষ্ট হৈছে হেয়াৰ্ড, আৰু সেই মিক তাক হ'ব, গতিকে আমি ইয়াতে মি থাকিলে হ'ব হিম, কাৰণ ইয়াতে মোক কৈছে, গতিকে ইয়াতে হ'ব হিম, ডাইৰেক্টলি আই হাৰ্ড হিম। ঠিক আছে। এতিয়া হৈছে নেক্সট কুৱেশ্যন 2, হি ছেড মে আই হেভ এ কাপ অফ কফি, মানে বিচাৰিছে, মানে চাইছে আৰু কাপ এটা কফি, এ কাপ অফ কফি মানে চাইছে, বিচাৰিছে আৰু ইচ্ছা থকা, গতিকে ই ছেইডৰ ঠাইতে আমি কুৱেশ্যন মাৰ্ক থকাৰ লগে লগে আমি বহুৱাইছোঁ ইয়াতে আস্ক ৱেডাৰ, আৰু ইয়াতে কি আছিল, কমা ইনভাৰ্টেড কমাৰ ঠাইতে আমি ৱেডাৰ ডাইৰেক্টলি বহুৱাই দিছোঁ, গতিকে ইয়াতে বহুৱাইছোঁ হি মাইট, মে থাকিলে কি হ'ব মাইট, আৰু ডাইৰেক্টলি হেভ যেনেকুৱা বহুৱাইছোঁ এ কাপ অফ কফি হৈ গৈছে। নেক্সট কুৱেশ্যন 3, দ্য বিগাৰ ছেইড টু এতিয়া আমি পাইছোঁ ইফক, কোনো সময়ত আমি ইফ বহুৱাব লাগে, কোনো ঠাইতে আমি কি বহুৱাব লাগে, ৱেডাৰ বহুৱাব লাগে, গতিকে আমি কি বহুৱাইছোঁ, ৱেডাৰ বহুৱাই দিছোঁ। ইফ বহুৱালে হ'ব, ৱেডাৰ বহুৱালে হ'ব, গতিকে ইয়াতে ৱেডাৰ মানে পাৰফেক্ট ৱাৰ্ডৰ ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিছোঁ, কাৰণ চেণ্টেন্স এনেকুৱা ৱাৰ্ডটো মিলে। নেক্সট আমি কুৱেশ্যন 3 লৈছোঁ, দ্য বিগাৰ ছেইড টু মি, দ্য বিগাৰে কৈছিল, কেন ইউ হেল্প মি, মোক তুমি হেল্প কৰা, কেন ইউ হেল্প মি, হেল্প কৰিব মানে হেল্প কৰা ইত্যাদি আৰম্ভ কৰি, কেন ইউ হেল্প মি ইত্যাদি হেল্প বিচাৰিছে। ইয়াতে আছিল চেণ্টেন্সৰ কথাত আমি চাইছোঁ কেন ইউ হেল্প মি, তুমি মোক হেল্প কৰিবানে, এনেকুৱা অৰ্থত, গতিকে আমি লগে লগে ইয়াতে কুৱেশ্যন মাৰ্ক আছে, আমি গম পাইছোঁ এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। আমি আনচাৰ কেনেকৈ কৰিম, দ্য বিগাৰ ছেইড টু মি ঠাইতে আমি বহুৱাইছোঁ ইয়াতে দ্য বিগাৰ ইনকুৱাৰ্ড অফ মি, ইনকুৱায়াৰ অফ মি ছেইড ঠাইটো বহুৱাইছোঁ, আৰু কমা ইনভাৰ্টেড কমা ঠাইতে বহুৱাইছোঁ ইফ, ইউৰ ঠাইতে বহুৱাইছোঁ মোক কৈছে, গতিকে আই, কেন থাকিলে কি হ'ব কুড, আমি কুড বহুৱাইছোঁ, হেল্প মি থাকিলে কি হ'ব হিম, গতিকে আমি ইয়াতে এইটো কৰি লৈছোঁ। এতিয়া ৰুল 2 আমি এপ্লাই কৰিম। ডাইৰেক্ট স্পেচটোৰ যিটো WH টাইপৰ কুৱেশ্যন হয়, WH টাইপৰ ইণ্টাৰগেটিভ চেণ্টেন্স হয়াৰ, হোম, হোৱাট, এইবিলাক হয়,
তেনেহলে এই WH ওয়ার্ডটো কনজাংশন হিসাবে ব্যবহার করা হয় অর্থাৎ কমা ইনভার্টেড কমাটাইতে ইটুত ইফ নবহে প্রথম আমি কোয়েশ্চন মার্ক কৰিছো ইয়াতে কমা ইনভার্টেড কমাটাইতে ওয়েব বা ওয়েদার আমি ব্যবহার কৰিছো কিন্তু ইয়াতে কনজাংশন হিসাবে ব্যবহার করা হয় গতিকে কমা ইনভার্টেড কমাটা অলপ ব্যতিক্রম কমা ইনভার্টেড কমাটাইতে কেতিয়াও ইফ ব্যবহার করা নহয় এতিয়া আমি এটা কোয়েশ্চন যদি লও আমি উইথ এক্সাম্পলৰ সৈতে আমি গম পাম কোয়েশ্চনৰ সৈতে প্ৰথম কোয়েশ্চন লৈছো হি সেড why are you late আমি প্ৰথম চাইছো হি সেডৰ টাইতে কোয়েশ্চন মাৰ্ক টকাৰ কাৰণে ইন্টাৰগেটিভ সেন্টেন্স কি বহিব আস্ক আমি আস্ক বহুৱাইছো এটো ডাইৰেক্টলি কনজাংশন আহি গৈছে ইয়াতে ডেট WH মানে কমা ইনভাৰ্টেড কমা টাইতে আমি ডেট বহুৱাব ইফ বহুৱাব নালাগে গতিকে আমি ইফ বহুৱা নাই ইয়াতে ডাইৰেক্টলি হোৱাই বহুৱাইছো ইউ আছে ইউৰ টাইতে আমি বহুৱাইছো আই আৰু ইয়াতে প্ৰেজেন্ট আছে গতিকে এটো আমি পাষ্টত ললে কি আৰু টাইতে কি হ'ব ওয়াজ লেট হৈ গৈছে নেক্সট কোয়েশ্চন লৈছো 2 Brigu said to me why all are you Brigu মোক কৈছিল why তোমাৰ বয়স কিমান হয় আৰু এতে আমি পাইছো কোয়েশ্চন মার্ক টকা লগালে গম পাইছে এটো ইন্টারগেটিভ সেন্টেন্স আমি আনসার কেনে কই কৰিম Brigu said to টাইতে বহুৱাইছো ask আমি যেনেকুৱা আছে এনেকুৱা বহুৱাইছো আৰু এটো ডাইৰেক্টলি কমান্ড বাৰৰ কমা টাইতে আমি একো বহুৱাব নালাগে কাৰণ কনজাংশন হিচাপে হৈ যায় ইফ বহুৱাব নালাগে আমি ইয়াতে পাইছো হাউ যেনেকুৱা বহুৱাইছে এনেকুৱা বহুৱাইছো আৰু old ইয়াতে ইউৰ টাইতে বহুৱাইছো আই কাৰণ নিজৰ মোক কৈছিল গতিকে ইয়াতে হ'ব আই আর টাইতে আমি বহুৱাইছো প্ৰেজেন্ট আছিল পাষ্টত লৈছো আৰু টাইতে হ'ব ওয়াজ সিঙ্গুলার ক্ষেত্ৰতে আই লগতে ওয়াজ হ'ব নেক্সট কোয়েশ্চন 3 she said who has taught you English today গতিকে ইয়াতে আমি প্ৰথমতে কোয়েশ্চন মার্ক পাইছো আৰু ইয়াতে আছে WH কোয়েশ্চন হয় গতিকে আমি কনমাইন্ড বাৰ কমাটাইতে একো বহুৱা নালাগে অকল কনজাংশন হিচাপে থাকি যাব গতিকে হি সেডৰ টাইতে বহুৱাইছো আস্ক যেনেকুৱা আছে কনজাংশন হু আছিল আৰু হেড যেনেকুৱা আছে আমি বহুৱাইছো হেজ অর হেভ আছিল প্ৰেজেন্ট পারফেক্টৰ ক্ষেত্ৰত আমি লৈ যাব লাগিব পাস্ট পারফেক্ট গতিকে আমি বহুৱাইছো হেড আৰু টট যেনেকুৱা আছে B3 যেনেকুৱা সেম আৰু ইউৰ টাইতে আমি বহুৱাইছো এই ডাইৰেক্টলি ইয়াতে কৈছিল মোক গতিকে ইউৰ টাইতে বহুৱাইছো আজ English today থাকিলে বহিব dead day হৈ গৈছে next question 4 he said to me why do you look so sad তোমাক দেখাৰ কাৰণে কেনেকৈ look মানে so sad কিমান মানে বেড আৰু কি কাৰণে অলপ দুখময় দেখিবৰ কাৰণে গৈ আছে গতিকে এনেকুৱা কথাত আমি কি ব্যৱহাৰ কৰিম হি question mark আছে গতিকে গম পাইছো আমি ইন্টাৰগেটিভ সেন্টেন্স হয় আৰু he said to টাইতে আমি বহুৱাইছো ask আৰু me যেনেকুৱা আছে এনেকুৱা বহুৱাইলো কমান্ড বাৰৰ কমান্ড টাইতে আমি একো বহুৱাব নালাগে কাৰণ কি কাৰণে WH কোয়েশ্চনত কনজাংশন হিচাপে এড হৈ যায় গতিকে আমি একো বহুৱাব নালাগে ডাইৰেক্টলি হোৱাই আনি লৈছো আৰু ইউ কৈছে গতিকে মি কৈছে ইয়াতে বহুৱাইছো আমি আই ইয়াতে আছে লুকটো আছে প্ৰেজেন্টত গতিকে আমি গম পোৱাৰ লগে লগে প্ৰেজেন্ট থাকিলে আমি পাষ্ট প্ৰেজেন্ট ইনডিফিনিটত আছে গতিকে আমি পাষ্ট ইনডিফিনিট ল'ব লাগিব লুকৰ বিটো হৈছে লুকড আমি লৈ গৈছো লুকড পাষ্ট ইনডিফিনিটত আৰু সেড যেনেকুৱা আছে এনেকুৱা বহুৱাই গৈছো হৈ গৈছে গতিকে আমি আজি সহজ একেবাৰে এই এক্সাম্পলৰ সৈতে আমি ইন্টাৰগেটিভ সেন্টেন্স নকি ইন্টাৰগেটিভ সেন্টেন্সৰ বিভিন্ন ইউজ আৰু ব্যৱহাৰ সম্পৰ্কে আৰু এক্সামত হোৱা কোয়েশ্চন সম্পৰ্কে সুন্দৰকৈ আলোচনা কৰিছো আৰু বিভিন্ন বিস্তাৰিত সম্পৰ্কে যদি ভিডিও বেছি দীঘল কৰোঁ তোমালোকৰ বেছি মানে কষ্ট হৈ যাব গতিকে কেইটামান এক্সাম্পলৰ সৈতে আলোচনা কৰিছো যাতে তোমালোকৰ এইখিনি নিয়ম বুজি সুন্দৰকৈ এক্সামত ভাল নম্বৰ পাবা গতিকে কিবা যদি জানিবলগীয়া হ'লে খুদে তেনেহ'লে ইউটিউবত কমেন্ট কৰিলে হ'ল আৰু নেক্সট ভিডিঅ'ত লগ পাই আজি বিদায় লৈছো জয় অসম।